মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকে এইটো ভিডিঅ'টো স্কিপ নকৰিবা, কাৰণ এইটো ভিডিঅ' তোমালোকে যদি স্কিপ কৰি দিয়া তেনেহ'লে তোমালোকে নিজৰে লছ কৰিবা। আজি আমি জানিব বিচাৰিছোঁ যে HSLC আৰু HS এক্সামিনেশ্যনৰ যিবিলাক টপাৰ থাকে সেইবিলাকে মানে এইকেইটা চিক্ৰেট মানে তেওঁলোকে লুকাই ৰাখে, কাকো নকয়। আৰু আমি এইটো ভিডিঅ'ৰ জৰিয়তে সেই চিক্ৰেট কেইটাই তোমালোকক জনাব বিচাৰি আছোঁ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এণ্ড লাইক কৰিব। গতিকে তোমালোকক আমি এটা এটাকৈ আলোচনা, মই তোমালোকক গেৰাণ্টি দি কৈছোঁ যে তোমালোকে যদি এইটো ভিডিঅ' বা এইটো ভিডিঅ'টো চোৱা বা এইকেইটা তোমালোকে চিক্ৰেট যদি তোমালোকে ফ'ল' কৰা, তেন্তে এভাৰেজ ষ্টুডেণ্টৰ মানে 60 to 70+ মাৰ্ক তোমালোকে স্ক'ৰ কৰিব পাৰিবা। গতিকে এইকেইটা জানিবলৈ তোমালোকে ভিডিঅ'টো অকল শেষলৈকে চাব। তোমালোকে 1 নম্বৰ চিক্ৰেটটো হ'ল যে টপাৰসকলে মানে ক্লিন এনচাৰ লিখে, যেনে মাৰ্জিন দিয়া, তাৰপিছত তোমাৰ হেডিং দিয়া, তাৰপিছত তোমাৰ যিটো আণ্ডাৰলাইন কিৱৰ্ড, যিটো তোমাৰ ইম্পৰ্টেণ্ট ৱৰ্ড হয় সেইটো মানে তলত আণ্ডাৰলাইন কৰে। তোমালোকেও যদি আজিৰ পৰা এইটো ৰুলটো ফ'ল' কৰা তোমালোকেও মানে ভাল নম্বৰ পাবা। আৰু তোমালোকে জানা যে মাৰ্জিন টানি তাৰপিছত ইম্পৰ্টেণ্ট ৱৰ্ডত যদি তোমালোকে আণ্ডাৰলাইন কৰা তেনেহ'লে তোমালোকৰ যিটো এক্সামিনাৰ থাকিব সেইটো মানে সিহঁতৰ মানে চকুত ইজিলি মানে দেখা পাব, আৰু মানে দেখা পোৱাৰ লগে লগে ইমান নাচাই, চাই গম পাব যে এইটো মানে ভাল ষ্টুডেণ্ট হয়, প্ৰিপেয়াৰ ষ্টুডেণ্ট হয়। গতিকে এইটো ভাবি কিনে তোমালোকক যিমান মাৰ্ক থাকে সিমানে দি দিব। গতিকে এইটো তোমালোকৰ 1 নম্বৰ মানে চিক্ৰেট হয়। তাৰপিছত তোমালোকৰ যিটো 2 নম্বৰ চিক্ৰেট হয় সেইটো হ'ল চেম পেটাৰ্ণ। তোমালোকৰ এক্সামৰ যিবিলাক কুৱেশ্যন থাকে সেইবিলাক মানে চেম পেটাৰ্ণৰ হয়। তোমালোকে এটা এনচাৰ পঢ়ি কিনে তোমালোকে 5টা এনচাৰ মানে কুৱেশ্যনৰ এনচাৰ তোমালোকে নিজে বনাই লিখিব পাৰিব লাগিব। টপাৰবোৰে সেইটোৱে কৰে। টপাৰবোৰে মানে এটা প্ৰশ্ন পঢ়িব আৰু তাৰ পৰাই মানে তেওঁলোকে 2টা বা 3টা কুৱেশ্যন নিজে বনাবলৈ ট্ৰাই কৰে। তোমালোকেও আজিৰ পৰা যদি সেইটো ট্ৰাই কৰা তেনেহ'লে তোমালোকে সেই চেম নম্বৰ পাবলৈ সক্ষম হ'বা। আৰু এটা কথা তোমালোকে মানি চলিব পাৰিবা, যদি ধৰা তোমালোকে এটা কুৱেশ্যন এনচাৰ আহিছে 5 নম্বৰ কুৱেশ্যন, তুমি ধৰা 5 নম্বৰ কুৱেশ্যন তোমালোকে মিনিমাম 10 লাইন বা 15 লাইন লিখিব লাগিব। এতিয়া তোমালোকে যদি ধৰা 8 লাইন লিখি কিনে তোমালোকে ভাবি আছা যে মই আৰু মনত নাহে কি লিখিম, তেনেহ'লে তোমালোকে এটা কাম কৰিব পাৰা, সেই প্ৰথমত যিটো তুমি লিখিছিলা 8টা লাইন, সেই তাৰ ভিতৰত যিকোনো 3টা বা 4টা লাইন তুমি আকৌ শেষলৈকে লিখিব পাৰিবা। তেতিয়া তোমালোকৰ লাইনকেইটা ডাঙৰ হৈ যাব, আৰু তেতিয়াহ'লে মানে টিচাৰে ইমান পঢ়ি নাথাকে। লাষ্টত প্ৰথমৰ পৰা যদি 8টা পঢ়ে তেতিয়াহ'লে তুমিতো ভালে লিখিছা, আৰু বাকী যিটো লাষ্টৰ 4টা আছে সেই 4টা তোমালোকৰ প্ৰথম 4টা উঠাই দিলেও ছাৰহঁতে গম নাপাব, আৰু তোমালোকৰ যিটো এক্সামিনৰ যিটো মাৰ্ক থাকিব তোমালোকে ফুল মাৰ্কো পাবা। তোমালোকৰ 3 নম্বৰ যিটো তোমাৰ চিক্ৰেট আছে সেইটো তোমালোকে পৰীক্ষাৰ ইংলিছৰ যিখিনি পৰীক্ষা আছে তাত তোমালোকে ৱৰ্ডবিলাক ইমান টান নিলিখিবা। তোমালোকে একেবাৰে চিম্পুল ৱৰ্ড লিখিবা, যাতে এক্সামিনাৰে ভালদৰে বুজি পায় আৰু সহজতে বুজি পায়। এক্সামিনাৰক তোমালোকে যিমান ইমপ্ৰেছ কৰিব পাৰিবা তোমালোকে এক্সামত ইমান মাৰ্ক কেৰি কৰিব পাৰিবা। গতিকে তোমালোকে চিম্পুল ৱৰ্ডটো ব্যৱহাৰ কৰিবলৈ সদায় ট্ৰাই কৰিবা। তাৰপিছত যিটো তোমালোকৰ 4 নম্বৰ আছে সেইটো হ'ল তেওঁলোকে মানে গোটেই চিলেবাছটো কাভাৰ নকৰে। যদিও কৰে কিন্তু তোমালোকে চাবা টপাৰবোৰে যিবিলাক ৰিপিটেড কুৱেশ্যন হয়, তাৰপিছত ৰিপিটেড টপিক হয়, তাৰপিছত যিবিলাক প্ৰিভিয়াছ ইয়াৰ পেটাৰ্ণ হয়, মানে কুৱেশ্যন পেপাৰ যিটো পেটাৰ্ণ হয় তেওঁলোকে সেইবিলাকৰ ওপৰত বেছিকৈ ফ'কাছ কৰে। আৰু তেওঁলোকে সেইবিলাক ফ'কাছ কৰাৰ বাবে তেওঁলোকে মানে আইডিয়া আহি যায় যে এইবাৰ মানে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। গতিকে তোমালোকে যদি আজিৰ পৰা প্ৰিভিয়াছ ইয়াৰ বা ৰিপিটেড টপিক, ৰিপিটেড কুৱেশ্যন সেইবিলাক যদি ভালদৰে পঢ়া, তোমালোকেও আশা কৰিব পাৰোঁ তোমালোকেও ভালদৰে এটা নম্বৰ পাব পাৰা। তোমালোকে যদি একেবাৰে নপঢ়া তথাপিও তোমালোকে 60 to 70+ মাৰ্ক পাবলৈ সক্ষম হ'বা, যদি তোমালোকে এইকেইটা ৰুল ফ'ল' কৰা। তাৰপিছত তোমালোকৰ যিটো 5 নম্বৰ এক্সামৰ মাইণ্ডছেট, তোমালোকে চাবা যে টপাৰবোৰে সদায় এক্সাম হলত কুল থাকে। তেওঁলোকে এক্সাম হলত হিৰ' হৈ নাথাকে। তেওঁলোকে তোমালোকে যদি চোৱা যে টপাৰবোৰে মানে এক্সাম হলত শান্তশিষ্ট হৈ থাকে আৰু কুল থাকে। তেওঁলোকে দেখা পালে তোমালোকে গমেই পাবা যে সি এটা টপাৰ হয়। আৰু তুমি এক্সাম হলত যদি তোমালোকে হুলস্থুল কৰি থাকা, কথা পাতি থাকা, তেনেকুৱা যদি কিবা কৰি থাকা তেনেহ'লে তোমালোকে এক্সাম হলত কুৱেশ্যন তুমি পাৰা কুৱেশ্যন এটা তোমালোকৰ কি হৈ যাব, তেতিয়া মনত নোহোৱা হৈ যাব। আৰু মনত নোহোৱা গ'লে তোমালোকে কি হ'ব, এটা বহুত ডাঙৰ ইছ্যু হ'ব পাৰে। সেইটো কাৰণে তোমালোকে এক্সাম হলত সদায় কুল থাকিবা। আৰু তোমালোকে এটা বস্তু ভালদৰে জানা যে মাইণ্ডটো যিমান ঠাণ্ডা থাকিব তোমালোকৰ প্ৰশ্নবিলাক ইমান উল্টা পাল্টা হৈ নাযায়। গতিকে তোমালোকে এক্সাম হলত মাইণ্ডছেটটো অলপমান কুল ৰাখিবা। আৰু তোমালোকে যদি মাইণ্ডছেটটো কুল ৰাখা তেনেহ'লে তোমালোকৰ যিবিলাক এনচাৰ আছে ঘৰৰ পৰা পঢ়ি গৈছা সেইখিনি মানে তোমালোকে মনতে থাকিব, আৰু তোমালোকে এক্সামত ভালদৰে লিখিব পাৰিবা। এইকেইটা আছিল 5 নম্বৰ চিক্ৰেট। এই 5টা তোমালোকে যদি ফ'ল' কৰা আশা কৰোঁ তোমালোকেও 50 to 60 আপত তোমালোকে নম্বৰ পাব পাৰা। আৰু তোমালোকে যদি আগৰ পৰাই পঢ়িছা তেনেহ'লে তোমালোকে আৰু বেছি নম্বৰ পাবলৈ সক্ষম হয়, 80 to 95+ পাব পাৰা। গতিকে এইখিনি আছিল
তোমালোকে হেৰি কমেণ্টত তোমালোকে এই 5 বুলি লিখিবা যাতে মই গম পাওঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাইছা আৰু তোমালোকে এই ৰুল মানিবলৈ তোমালোকে কি কৰিছা মানে একচেপ্ট কৰিছা যে এইকেইটা মই মানি চলিম। আৰু তোমালোকৰ এইচএছ আৰু এইচএছএলচি এক্সামিনেশ্যনৰ যিবিলাক তোমালোকৰ ফ্ৰেণ্ড আছে সেইবোৰ যাতে তোমালোকৰ লগতে পঢ়িব পাৰে, ফেইল নহয়, সেইটো কাৰণে তোমালোকে এই ভিডিঅ'টো তোমালোকে সেই ফ্ৰেণ্ড বা বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰা যাতে সিহঁতেও উপকৃত হ'ব পাৰে এইটো ভিডিঅ'ৰ জৰিয়তে। আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এণ্ড লাইক কৰিবা আৰু বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰিবা। গতিকে এইখিনি আছিল।